নমস্কাৰ, সুপ্ৰভাতম, স্বাগতম, ব্ৰাহ্মণাত ষষ্ঠ। তোমালোক সকলোৱে ভালে আছা নহয়নে বাৰু? যোৱা কালাংকত আমি 13 নং চিত্ৰ পাঠটো থকা জীৱবিলাকৰ কথা জানিলোঁ। ইয়াত থকা ফুলৰ কথা, ঘৰৰ কথা, গছৰ কথা আমি জানিলোঁ নহয়নে? আজি তোমালোকে 14 নং পাঠটো মোকলাই লোৱাচোন। তোমালোকে বিদ্যালয়লৈ আহোঁতে বাৰু কোনোবাই খোজকাঢ়ি আহা, কোনোবাজনে চাইকেলেৰে আহা, কোনোবাজনে ৰিক্সাৰে আহা, কোনোবাজনে মটৰ গাড়ীৰে আহা নহয়নে বাৰু? এই চাইকেল, ৰিক্সা, অটো ৰিক্সা, মটৰ গাড়ী আদি আমি যান বাহন বুলি কওঁ। অতি পুৰণি কালত আজিৰ নিচিনাকৈ বাট পথ আৰু যান বাহন নাছিল। তোমালোকে এই তামোলৰ ঢকুৱাত উঠি পাইছানে? এজনে উঠে, আনজনে চোঁচৰা টানি লৈ যায়। তোমালোকে ঘূৰণীয়া বস্তু মানে এই যে মাৰ্বল, ফুটবল আদি বাগৰি যোৱা দেখিছা নহয়নে বাৰু? এই ঘূৰণীয়া বস্তুবোৰ এটা সহজে বাগৰি যায়। হাতৰ পৰা কেতিয়াবা এটকীয়া মুদ্ৰাটো বা ক্ৰেমৰ গুটিটো ওলাই গৈ বাগৰি বাগৰি বহু দূৰলৈ যোৱা নিশ্চয় দেখা পাইছা। এনেকৈ মানুহে চকা ব্যৱহাৰৰ কথা ভাবিলে যান বাহনত চকা সংযোগ হ'ল আৰু কম সময়ৰ ভিতৰতে মানুহে বেছি দূৰলৈ যাব পৰা হ'ল। যি মাধ্যমৰ সহায়ত আমি এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিবলৈ পাৰোঁ তাকে যান বাহন ব্যৱস্থা বোলে। আকৌ বয় বস্তু কঢ়িয়াবলৈ যান বাহন লাগে নহয়। আজি আমি 14 নং পাঠটো সকলোৱে ভালদৰে মোকলাই লোৱা আৰু ভালদৰে চোৱাচোন। তোমালোকে বাৰু ইয়াত কি দেখা পাইছা? চোৱাচোন, এখন সুন্দৰ সৰু গাড়ী ৰঙা ৰঙৰ দেখিছানে? এই গাড়ীখনক কি বোলে? এই গাড়ীখনক কাৰ বোলে? এই সৰু গাড়ীখনত এজন চালকে চলায় আৰু 3জন মানুহ উঠিব পাৰে। তাৰ পাছতে থকা গাড়ীখন চোৱাচোন। এইখন এখন ডাঙৰ গাড়ী নহয়নে? আৰু এইখনক বাছ গাড়ী বোলে। এই বাছ গাড়ীখনত বহু যাত্ৰী একেলগে বহি যাব পাৰে। ইয়াত চকা আগফালে, বাওঁফালে, সোঁফালে এটা এটাকৈ দুটা আৰু পিছফালে বাওঁফালে, সোঁফালে দুটা দুটাকৈ 4টা চকা থাকে। আৰু ইয়াত দেখিছানে খিৰিকী বহুত নহয়নে? আৰু তাৰ ওচৰতে এখন আছে, এইখন চোৱাচোন, এখন সৰু নহয়নে? এই সৰু গাড়ীখনক কি বোলে? অটো ৰিক্সা বোলে। বুজিছানে? আমি এই গাড়ীখনত ওচৰৰ বাটলৈ যাওঁ। আগফালে এটা চকা আৰু পাছফালে দুটা চকা। এইখন 3চকীয়া বাহন। ইয়াৰ মাজত 4জন যাত্ৰী আৰু পাছফালে 4জন যাত্ৰী যাব পাৰে। অটো ৰিক্সাৰ লগতে এখন দীঘল বাহন আছে। এইখনৰ নাম তোমালোকে জানা নহয়নে? এইখন কি? ৰেলগাড়ী। আমি যে নিকেতনত ইজনে সিজনৰ পিঠিত ধৰি খেলোঁ, জক 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 পু, জক 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 জক, তেনেকৈ খেলোঁ নেখেলোঁ হয়নে? আমি ৰেলৰ ডবা হৈ যাওঁ আৰু এনেকৈ উকি মাৰি খেলোঁ।
এইখনত বহু যাত্ৰী উঠিব পাৰে আৰু বহু বয়-বস্তু এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াব পাৰে। ইয়াৰ ডবাবোৰ এটাৰ লগত এটা সংযোগ কৰা আছে। বুজিছানে? ইয়াত বহু চকা থাকে। তোমালোকে বাৰু হনুমানে সাগৰ পাৰ হোৱা কথা শুনিছা নহয়নে? ককা আইতাহঁতে কয় আৰু আমি দূৰদৰ্শনতো দেখা পাইছোঁ নহয়নে? চৰাইবিলাকে আকাশত উৰি থকা দেখিছানে? তোমালোকে এবাৰ চৰাইৰ দৰে উৰি যাবলৈ মন নকৰানে? কিন্তু চৰাই উৰিলে কিমান ভাল লাগে ন? আৰু এই উৰণীয়া বাহনখন 1903 চনৰ আমেৰিকাৰ দুজন ককায়েক ভাইকে সাজি উলিয়াইছিলে বুজিছানে? তেওঁলোক হৈছে উইলবাৰ ৰাইট আৰু অলব্ৰি ৰাইট নামৰ দুজন ককাই ভাইকে জানানে? উৰাজাহাজেৰে দিনটোৰ ভিতৰতে পৃথিৱীখনৰ ইফালৰ পৰা সিফালৈ মানে চাৰিওফালে এপাক ঘূৰি আহিব পৰা যায় কম সময়ৰ ভিতৰতে। বায়ুৰ মাজেৰে চলা পৰিবহণ ব্যৱস্থাক বায়ু পৰিবহণ বা আকাশী পৰিবহণ বোলে। আমাৰ অসমত 4 প্ৰকাৰৰ যাতায়াত ব্যৱস্থা আছে। সেইবোৰ হৈছে ৰেলগাড়ী, স্থলপথ, জলপথ আৰু আকাশী পথ। তাৰে আমি আজি পাঠত 3টা পথৰ কথা জানিলোঁ বুজিছানে? নদী, সাগৰ, মহাসাগৰৰ বুকেদি চলা যাতায়াত ব্যৱস্থাৰ জল পৰিবহণ বোলে। বুজিছানে? ডাঙৰ হ'লে পাবা আৰু কোনোবা কোনোবাতো উঠিও পাইছা নহয়নে? এতিয়া আমি ইয়াত কিমান পালোঁ গনাচোন তোমালোকে? এতিয়া এইখনক কাৰ বোলে? 1 এইখন বাছ গাড়ী, 2 তিনিচকীয়া বাহনখনত 3 আৰু এইখন দীঘল বহু যাত্ৰী যাব পৰাখন হৈছে 4 আৰু আকাশত হনুমানৰ দৰে উৰি যাব পৰাখন সৈতে 5খন। আজি আমি 5খন বাহনৰ কথা জানিলোঁ আৰু এই 5খন বাহনৰ কিমান ক'ত মানুহ যাত্ৰী যাব পাৰে তাকো জানিলোঁ নহয়নে বাৰু? তোমালোকে মোক অহা কালাংশত ক'ব লাগিব দেই কি আমি যান বাহনৰ কথা জানিলোঁ আৰু কোনখনত কেনেকৈ মানুহ যাব পাৰে আৰু কিমান চকা আছে কোনখনত হয়নে? তোমালোকে বাৰু দেউতা মাৰ কথা শুনিছানে এইকেইদিন? সদায় দেউতা মাৰ কথা শুনিবা দেই। আজিলৈ পাঠ সামৰিছোঁ। নমস্কাৰ।